Hey নমস্কাৰ guys আজি বহুত দিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ' লৈ মই আহিছোঁ মানে বহুত দিন ধৰি ভিডিঅ' বনোৱা নাই আৰু মই ভিডিঅ' সঁচাই বহুত দিন মানে কি বনাবলৈ মানে তেনেকৈ পৰাই নাই সময়ৰ অভাৱত গতিকে উৰিষ্যাৰ পৰা ঘূৰি মেলি আহিলোঁ উৰিষ্যাৰে লাষ্ট ভিডিঅ' তাৰপিছত আজি ভিডিঅ' দিব গৈ আছোঁ আজি ভিডিঅ'টো হ'ল কাৰণটো মানে বিশেষ গামোচা দেখিছে ডিঙিত লৈ আছোঁ আজি আমি গৈ আছোঁ নদী ঘাটলৈ কাৰণটো আজি থামনেল চামনেল চাই গম পাইছে বহাগ বিহু আমাৰ এতিয়া বহাগ বিহুখন নদীত গা ধুব যাব লাগে বুলি আমাৰ ইয়াত মানে চবেই কয় যে নদীত গা ধুই আহিব লাগে ৰাতিপুৱা গতিকে এতিয়া বাজিছিল 9টামান বাজিছে আমি গোটেইখিনি লগৰখিনি ওলাইছোঁ তো গোটেই লগৰখিনি দেখাই আছোঁ আমি গোটেইখিনি ওলাই আছোঁ বৰ্তমান গতিকে এতিয়া আমি নদীত গা ধুব যাম নদীত গা ধুই আহি আজি দিনটো মানে বহুত কিবা কিবি কৰিবলগীয়া আছে গতিকে দেখাম নদীত গা ধুই মেলি আহি তাৰপাছত আপোনাৰ কি কয় গাঁৱত বিহু আছে বিহু মানে ফাংচন গতিকে আজি লোকেল ফাংচন আছে আমাৰ গাঁৱৰে ল'ৰা ছোৱালীখিনি গান চান গাব সকলোখিনি দেখাম আৰু এইখিনিতে মই যোৱাকালি ভিডিঅ' বনাই গৰু বিহু দিনাখন কাৰণ আমাৰ গাঁৱত গৰু নাই আৰু দেখাম কিনো গতিকে অলপ চলপ কিবা কিবি হৈছে আমাৰ বিহু কমিটিটো কিবা কিবি কৰিছে গোটেইখিনি দেখাম গতিকে চাব আৰু এতিয়া আমি বৰ্তমান মই এই ক্লিপটো লগাই দি আছোঁ যে যোৱাকালি কি হৈছিলে সকলোখিনি দেখাম চাই লওক আৰু বাকী মই পাছত আপোনালোকক সেইখিনি দেখাই আছোঁ গতিকে এতিয়া চাই লওকচোন ভিডিঅ'টো আৰু এই ৰাইজ দেখিব পাইছে প্ৰথমতে আমাৰ হাজৰিকা যুৱক সংঘৰ প্ৰাংগণত এনেকৈ পতাকা উত্তোলন কৰা হৈছে সকলো ৰাইজে মিলি খুব সুন্দৰভাৱে আৰু লগতে খেলো পাতিছে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগতে এই গধুবলৰ জেগাত তেনেকৈ আৰু আমাৰ বিহু কমিটিৰ ফালৰ পৰা এনেধৰণে কৰা হৈছে আৰু শ্ৰদ্ধাঞ্জলি দিয়া হৈছে পতাকা উত্তোলন কৰা হৈছে লগতে আৰু সকলোৱে আনন্দময় হৈ নাচিছে খুব সুন্দৰ এটা পৰিৱেশ আৰু এতিয়া বৰ্তমান দেখিবলৈ গৈ আছে আমাৰ পৰিৱেশটো অকণমান দেখিব পাইছে এই ষ্টেজৰ বাহিৰৰ ফালে মানুহ বৰ্তমান বহুত ভৰি আহিছে আৰু মৌ কুঁৱৰী প্ৰতিযোগিতা হৈছে দেখিব পাইছে খুব সুন্দৰ এটা পৰিৱেশ বৰ ভাল লাগিলে যোৱাকালি আৰু এইফালে আমি বৰ্তমান দেখা নাপালো ঠিক আছে এতিয়া বিয়া পাতি বজাম নাচিম তো গাইজ দেখিব পালে যে এইখিনিহে কৰিলোঁ আৰু যোৱাকালি পেপে অকণমানো আমি কৰিলোঁ চাব পাইছোঁ গতিকে এতিয়া আমি গৈ আছোঁ নদী ঘাটলৈ বাকী সকলোখিনি দেখাম গতিকে চাই থাকিব আজি জাকাচ হ'ব আজি বেলেগ হোৱা আৰু নদীত গা ধোৱা দেখাম আমি এগাল ল'ৰা গৈ আছোঁ নদীত গা ধুবলৈ আৰু আমি গোটেইগাল দেখিব পাইছে নদীত আজি পবিত্ৰ হ'ম গৈ তো গাইজ এতিয়া বৰ্তমান আমি আহি পাই গ'লোহি দেখিব পাইছে নদী ঘাটলৈ আৰু বেয়া এটা এক্সাইটেড লাগি আছে বহুত দিনৰ পাছত বহুত বছৰৰ পাছত আচলতে মই নদীত গা ধুব আহি আছোঁ ৰিচেণ্টলি সাগৰত গা ধুই আহিছিলোঁ কিন্তু নদীত গা ধোৱা নাছিলোঁ বহুত বছৰে হ'বলৈ হ'ল গতিকে আজি যাম ভাল লাগি আছে আমাৰ হালধি গাত ঘূৰিম আৰু আজি বিহু আৰু কি ক'ব গতিকে ব'লক গাটো তিয়াই ল'মগৈ গা ধুব লৈছে গাইজ এতিয়া মই বৰ্তমান প্ৰথম গাটো তিয়াবলৈ গৈ আছোঁ নদীৰ ঘাটলৈ বাঢ়িব গৈছোঁ বাকী সকলো নামিছে বুলি দেখিব পাইছে এতিয়া মই যাম এতিয়া বোলে আমাৰ কিবা যুৱ কাম আছে গতিকে সেৱাটো কৰি লওঁ তাৰপিছত আকৌ গা ধুই দেখাইছোঁ ৰাখিব লাগে এতিয়া মই হালি লৈছোঁ এতিয়া মই লগাওঁ এতিয়া মাহ হালধি গাত ঘূৰিছে হালধি ঘঁহিছা নেকি আৰু আমাৰ সুৰজ বৰ্তমান পৰা হালধি ঘঁহিছে বিয়া ফিল আহিছে নেকি আহিছে এবাৰ হয়তো চাগে অহা বছৰলৈ মোৰ বা ইয়াৰ বা আমাৰ ইয়াৰ বিয়া হ'ব পাৰে নহয় আৰু গোটেই মুখখন হাগিছে
কাঠত তিয়াই ল'মগৈ গতিকে ইয়াত অকণ দেখাই দিয়ে ভাল লাগে আৰু ইয়াত দেখিব পাইছে আমি সকলোখিনি একেলগে ফটো উঠিছোঁ দুকপিমান ফটো মই ইয়াত লগাই দিছোঁ সকলোৱে মিলি ফটো বৰ্তমান এতিয়া গা ধোৱা হৈ গ'ল আৰু পূৰা মাত চাত ভাঙি গৈছে পূৰা কি কয় 1 ঘণ্টামান ধুপলাইছোঁ নদীত বহুত দিনৰ পাছত আৰু গোটেইগাল উঠি গ'ল এতিয়া ইয়াৰ পৰা এতিয়া আমি এবাৰ যাম ঘৰত যাম কাপোৰ কানি লগাম আৰু আজি বিহু আছে সকলো ধেৰ আছে দেখাবলৈ এইখিনিয়ে শেষ নহয় আৰু বিহুখনত আমাৰ লোকেল ছিংগাৰখিনিয়ে গান গাব কেনেকৈ কি কথা সকলোখিনি দেখাম গোটেই ভিডিঅ' শেষলৈকে চাব আজি বাম্পাৰ পাব গোটেই ভিডিঅ'ত কৰি দিব আৰু লগতে মই গা পা ধুই একেবাৰে নদীৰ পৰা আহি কাপোৰ কানি পিন্ধি একেবাৰে মই গণেশ মন্দিৰলৈ আহি গ'লোঁ গণেশ ঘাটলৈ গছ চাকি বা ধূপ ফোন জ্বলাই সেৱা অৰ্চনা কৰিবলৈ কাৰণে যিহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে বৰ ভাল লাগিলে আহি আৰু দেখিব পাইছে ভক্তৰ সমাগম বহুত ঘটিছে বহুত ভক্ত আহিছে গণেশ ঘাটলৈ সঁচাই বৰ ভাল লাগিছে আজি দিনটোত ময়ো আহি মই সঁচাই বৰ ভাল লাগিলে বৰ্তমান মই গা চা নদীত ধুই আহিলোঁ আৰু মন্দিৰৰ পৰা আহিলোঁ এবাৰ দেখিব পাইছে অকণমান দেখাইছোঁ কাৰণ আজি বহুত ভিতৰত দীঘল হৈ যাব আৰু ৰাতিলৈ ফাংচনো আছে গতিকে এতিয়া ওলাই আহিছোঁ আৰু মই দেখিব পাইছে মোক এনেকৈ অলপ আজি বিহু বুলি ৰেডি হৈছোঁ আৰু লগতে অমনো আছে বাকী সুৰজো আহি আছে বাকী সকলো আহি আছে লগৰখিনি একেলগে লগ হ'ম অলপ পাছতে সকলো এটালৈকে ওলাই আহি আছে গতিকে কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব আৰু বাকী সকলোখিনি চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব চাই থাকিব A few moments later. আৰু চাওঁতে বৰ্তমান হৈ গ'ল ৰাতি আৰু এইফালে বৰ্তমান ৰাভা সংগীত জ্যোতি সংগীত আৰু আপোনাৰ ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠান হৈ আছে ল'ৰাজনে গীত গাই আছে আৰু আমাৰ এইবিলাক সকলো আমাৰ গাঁৱৰে ল'ৰা ছোৱালী তেখেতসকলে গীত গাইছে ল'ৰাটো বৰ সুন্দৰ গাইছে আৰু এইফালে মোৰ দাদাৰ ছোৱালী কৰবী নাম এও বৰ সুন্দৰ গীত গাইছে বৰ ভাল লাগিছে গতিকে এনেধৰণৰ অনুষ্ঠান আমাৰ ইয়াত হৈছে বৰ মানে 3 দিনীয়া কাৰ্যসূচী আজি 2 নম্বৰ দিনাখনি এয়া অনুষ্ঠান হৈছে গীতৰ অনুষ্ঠান আৰু ৰাতিলৈ লোকেল সংগীতৰ অনুষ্ঠান হ'ব মোৰ গাঁৱৰ আৰু লগতে দেখিব পাইছে এয়া বোৱাৰী বিহুৱতী আমাৰ তেজপুৰ হাজৰিকা চুকত কৰা হৈছে বোৱাৰী বিহুৱতী প্ৰতিযোগিতা ইয়াতো এনেধৰণৰ আমাৰ প্ৰতিযোগিতা কৰা হয় আৰু বহুতো কিবাকিবি কৰা হৈছে মই সম্পূৰ্ণভাৱে সকলোখিনি দেখাব পৰা নাই কাৰণ 2 দিনৰ ভিডিঅ' মই কম্বিনেশ্যন কৰাৰ কাৰণে আৰু এতিয়া বোৱাৰী বিহু এটা সুকীয়া অনুষ্ঠান হৈছে এইটো ভাল ক'ব লাগিব কাৰণ জেং বিহুৰ নিচিনা এইটো নহয় কিন্তু ইয়াত কেইটামান কথা লক্ষ্য ৰাখিব লাগিব যে ইয়াত কিন্তু জোৰা নাম নাথাকিব ল'ৰা তো গাইজ মই ধৰিবা সকলোখিনি দেখাই আছিলোঁ আপোনালোকক সৰু সুৰাকৈ আৰু এতিয়া আমাৰ মূল আকৰ্ষণ হৈছে আমাৰ লোকেল ছিংগাৰ মানে গাঁৱৰ সকলো নতুন ল'ৰা ছোৱালীখিনিয়ে গীত গাব গতিকে দেখাম অলপমান গতিকে আজি ভিডিঅ'টো ইমান হ'ব আৰু অহা কাইলৈ ভিডিঅ'টো বৰ বেলেগ হ'ব আৰু কি কয় আজি ভিডিঅ'টো অকণ দীঘলো হৈছে কিন্তু তথাপিও আপোনালোকে ভাল পাব কাৰণ মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কি বুলি কয় এতিয়া মই দেখাম আমাৰ লোকেল ছিংগাৰখিনিয়ে কেনেকুৱা গান গায় কি কথা সকলো দেখাম গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব
গাঁৱৰ কুচুম কইলা আছে দেই বঢ়িয়া গীত গায় আপোনালোকৰ ঘৰত Guys, hey, 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 hey. আকৌ লাগে. xokolu.bihu